বন্ধুসকল আজি আহিলোঁ দেৰগাঁও তিতাবৰৰ পৰা এই ল'ৰা দুজন আহিছিলে গাড়ী এখন দিবলৈ গ্ৰেণ্ড আইটেন 2016 বুলিয়ে ক'ব পাৰে কেইদিনমান কমিলে ফাৰ্ষ্ট অনাৰ হয় গ্ৰেণ্ড আইটেন স্পৰ্টছ গাড়ীখন দেখুৱাম বাৰু মই চলাই আহি আছোঁ এতিয়া আৰু এই কুইকখন লৈ আহিছিলোঁ এইফালে দেখুৱাই দিছোঁ কুইকখন লৈ আহিছিলোঁ কুইকখন এই ভাইটিয়ে চলাই পেলাই লৈ গৈ আছে এইখন অকণমান জুম কৰি দেখুৱাইছোঁ এইখন আৰু গ্ৰেণ্ড আইটেনখন এইখন অলপ ৱাশ্বিঙত দিব লাগিব গাড়ীখন অলপ লেতেৰা হৈ আছে গাড়ীখন চলিছে আপোনাৰ 72,000 72,000 চলিছে ফাৰ্ষ্ট অনাৰ হয় দেখুৱাম ভালকৈ ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ নহয় কালিও আহিছোঁ কালি এনেই ঘূৰি গ'লোঁ উপায় নাই আৰু এতিয়া এইটো ব্যৱসায় কৰিলে আপোনাৰ মেক্সিমাম মানে বহুত পইচা আপোনাৰ এনেই যায় তেল ভৰোৱা কিবা ভৰোৱা গাড়ী চাবলৈ যোৱা আৰু গাড়ী লৈ নগ'লেও নহয় কেতিয়াবা এনেকুৱা জেগাত গুচি যাবলগীয়া য'ত আপোনাৰ গাড়ী বেটেৰী কিবা কিবি একো নাপায় সেইটো কাৰণে গাড়ীখনকে লৈ পেলাই ঘূৰি ফুৰোঁ খবৰ পালোঁ আজি আহিলোঁ কিন্তু আজি অলপ ছাকচেছ হ'লোঁ বাৰু নহ'লে ভাবিছিলোঁ বোলো আজিও নহ'ব আজিও ঘূৰি যাব লাগিব আৰু ভালকৈ দেখুৱাম ৰিভিউটো ভিডিঅ'বোৰ আপোনালোকে ভালকৈ চাই থাকিব ভাবিলোঁ অকণমান দেখুৱাই দিওঁ আৰু এতিয়া আহি আছোঁ আৰু এইফালে দেৰগাঁও এইখন টুল গেট অ'পেনিং হ'বলৈ বেছি দিন নাই আৰু দেখিছে নাই অকণমান মই জুম কৰি দেখুৱাই দিম এই টুলখন এইখন টুল গেটটো আৰু অ'পেনিং হোৱাৰ লগে লগে আৰু আহিব আৰু ইয়াতে আকৌ পইচা খেল আহি যাব গতিকে তো চাই থাকিব ভিডিঅ'বোৰ আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি দিব যোনে নতুনকৈ পেজটোত ফ'ল' কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব